ভাল লগা বা ভাল পোৱাটোৱে জানো প্ৰেম? প্ৰেমৰ এক নিৰ্দিষ্ট সংজ্ঞা আছে। কাৰোবাক দেখি ভাল লাগিলে প্ৰেম হ'ব নোৱাৰে। প্ৰেমে কেতিয়াও এজনে আনজনৰ লগত কথা পতা বা একেলগে থকা নুবুজায়। প্ৰেমে সদায় একেলগে একে দৃষ্টিৰে চাই আগুৱায়। কেতিয়াবা আমি হেৰাই যাওঁ মাতাল প্ৰেমৰ সাগৰত। এজনে আনজনৰ অবিহনে অস্তিত্বহীন অনুভৱ কৰোঁ। প্ৰতিটো মুহূৰ্ততে কাষতে বিচাৰোঁ। এয়া প্ৰেম হ'ব নোৱাৰে। যৌৱনৰ ভৰ দুপৰীয়া এদিন তুমিও কৈছিলা, আমি বাৰু এনেদৰে সদায় থাকিব পাৰিমনে? আমাৰ প্ৰেমবোৰ স্থায়ীভাৱে ৰৈ যাবনে? আমি হেৰাই যাম নেকি? মাতাল প্ৰেমৰ ধুমুহাজাকে উৰুৱাই নিব নেকি আমাৰ প্ৰেমবোৰ? কথাবোৰ ভাবিলে মোৰ ভয় লাগে। প্ৰেম এক শিল্প হয়। কাঠমিস্ত্ৰীয়ে যেনেদৰে তেওঁ লাহি পাহি আঙুলিৰ কুণ্ডত কাটি এটি মূৰ্তি তৈয়াৰ কৰে, একেদৰে আমিবোৰে আমাৰ মন মগজুৰে প্ৰেমক ন ন ৰূপত পৰিস্ফুট কৰোঁ। মায়াবী জীৱনৰ অন্য এক পৰিচয় আজি তুমি। শব্দহীন কথাবোৰতো তোমাৰ কথাই পৰিস্ফুট হয়। নিসংগতাৰ সময়ত আজিও তুমিয়েই আহি আমনি কৰা। টোপাল টোপাল চকু পানীত তোমাৰ ছবিয়েই ভাহি আহে। হৃদয়ৰ নিভাঁজ কোণত আজিও তুমিয়েই আছাহি। দুখৰ স্মৃতিবোৰ দেখোন আজি তুমিয়েই। মোৰ বিষাদবোৰ তুমিয়েই। এজোপা বৃক্ষই তাৰ বৃদ্ধ আৰু অলাগতিয়াল পাতবোৰ যেনেদৰে তাৰ গাৰ পৰা আঁতৰাই সৰাপাত কৰি তোলে, একেদৰে আমাৰ প্ৰেমবোৰ বৃদ্ধ বা অলাগতিয়াল হ'লে হেৰাই যায়। আজি মোৰ প্ৰেমবোৰ সৰাপাত। চাগে এইবোৰেই প্ৰেম, ভালপোৱা।